হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোটামুটি আজি 8 মাহমান ভিডিঅ' দিব পৰা নাই। আপোনালোকে ভাবিছিল কি যে মোৰ চেনেলটো মৰি গৈছে, কিন্তু মৰা নাই। মোৰ চেনেলটো আছে জিন্দা, এতিয়াও জিন্দা আছে। আৰু আজি আকৌ এবাৰ জিন্দা কৰিবৰ কাৰণে গৈ আছোঁ। লগত মোৰ পিছফালে আছে তাত খোলা। নাই নাই, তাত গজিছি, খুলছিল নহা হৈছিল, আকৌ তাত গজি গৈছে। এইটো হ'ল মহানদখত মোৰ ভাগিন। বোলে আজি পাৰ্কত ফুৰাব লৈ যাব লাগে, পাৰ্কত ফুৰাও চাওঁ বাৰু কিমান ফুৰে। আজি ফুৰাৰ কাৰণে মই আজি কাম ছুটি লৈছোঁ। আজি মই ক'ত যোৱা নাই, কামত যোৱা নাই, পাৰ্কত নিবাৰ কাৰণে। এতিয়া যাম, যাই পাৰ্কত ফুৰাম, ফুৰি পেলাই মই পাগলা, হা বদমাছ, মই পাগলা, হা যৌ বলো। এতিয়া ক'ত পাৰ্কত যাম? পাৰ্কত জাগাটো ক'ত? আচ্ছা বলো। रहा नहीं जाता तड़प ही ऐसी है ना। এনেকৈ আমি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গৈ গৈ কিছু সময়ৰ পিছত আৰু শুৱালকুছি পাৰ্কখন পাই যাম। এয়া শুৱালকুছি পাৰ্কখন আহি পালোঁ। এয়া বৰ্তমান মানুহ ভিৰ কৰি আছে। সেইটো শুৱালকুছিৰ বস্ত্ৰনগৰী, শুৱালকুছিৰ গেট, মেইন গেট। এইফালে আছে বস্ত্ৰ উদ্যান। শুৱালকুছি পাৰ্কখন ইয়াতে আছে। ইয়াত গাড়ীখন পাৰ্কিং কৰি আমি এতিয়া পাৰ্কৰ ভিতৰত সোমাম। ইয়াতে গেটৰ ওচৰতে টিকট কাউণ্টাৰৰ ব্যৱস্থা আছে। সৰু ল'ৰা ছোৱালী 10 টকা আৰু ডাঙৰৰ 20 টকাকৈ টিকট লয়। এতিয়া টিকটটো কাটি আমি ভিতৰত সোমালোঁ। বস্ত্ৰনগৰী শুৱালকুছিৰ বস্ত্ৰ উদ্যান পাৰ্কখনত আপোনালোকে সোমালে ইয়াৰ সংগ্ৰহালয়টোত নিশ্চয় এবাৰ সোমাব। সংগ্ৰহালয়টোত আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন পুৰণা সামগ্ৰীবোৰ ইয়াতে সংৰক্ষণ কৰি থোৱা আছে। আৰু যিহেতু বস্ত্ৰনগৰী বস্ত্ৰ উদ্যান আমাৰ শুৱালকুছিৰ শিপিনীসকলৰো তাত নিশ্চয় অৰিহণা আছে। তাৰ শিপিনীসকলৰ লগত জড়িত বিভিন্ন সামগ্ৰীসমূহ ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে। আপোনালোকে ইয়াতে চাব পাৰিব। আৰু এয়া সংগ্ৰহালয়টোৰ পৰাই বাহিৰত ওলায়ে এখন প্লেগ্ৰাউণ্ড আছে, যিখনত সৰু ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰিবৰ কাৰণে কিছুমান ইকুইপমেণ্ট আছে। তাত সিহঁতে খেলা ধূলা কৰিব পাৰে।
এনেকৈ সৰু ল'ৰা ছোৱালীবোৰৰ খেল ধেমালিসমূহ ধুনীয়াকৈ উপভোগ কৰি শুৱালকুছি পাৰ্কৰ পৰা এতিয়া মই বিদায় ল'লোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিও দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।